বন্ধুসকল, যেতিয়া আমাৰ ভুল হয় তেতিয়া আমি দুখ বা কান্দোনেৰে প্ৰকাশ কৰিব পাৰোঁ। কিন্তু জীৱ-জন্তুবোৰে কেতিয়াবা এনেকুৱা ধৰণে কষ্ট বা তেওঁলোকৰ ভুলৰ বাবে হোৱা ভুলবোৰৰ কাৰণে তেওঁলোকে কষ্টবোৰ কেনেকৈ প্ৰকাশ কৰে হয়তো আমি ভাবিবই নোৱাৰোঁ। সেয়েহে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰাকৃতিকভাৱে জীৱ-জন্তুৰ ভুল অথবা কষ্টৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম, যিবিলাক দেখি আপুনিও আপোনাৰ কষ্ট পাহৰি যাব। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' মিলিয়ন ভিউজ আহে, কেতিয়াবা মিমো বনি যায় আৰু কেতিয়াবা হয়তো আপুনিও এনেকুৱা ধৰণৰ ভিডিঅ' দেখিবলৈ পাইছে। বন্ধুসকল, যেতিয়া ছাগলীয়ে বহুত বেছি ভয় খায় তেতিয়া এইদৰে অচেতন হৈ পৰে আৰু মাটিত বাগৰি দিয়ে, যেনেকৈ তাৰ কিবা হৈছেহে। সেইদৰে চাব গ'লে মানুহৰো ভয় ভাৱ অনুভৱ হ'লে চকু দুটা মুদ খাই আহে, নিশ্চয় আপোনাৰো হৈছে চাগে। তেতিয়াহ'লে এই পাহাৰত বগাই থকা হৰিণকেইটাৰ অনুভৱ কেনেকুৱা হ'ব? বন্ধুসকল, পৰুৱা এজনীৰ পাছত এজনী গৈ থকা আপুনি হয়তো লক্ষ্য কৰিছে। কিছুমান পৰুৱা এনেকুৱাও আছে যি নিবিচৰাকৈ ঘূৰণীয়া হৈ ইটোৰ পাছত সিটো গৈ থাকে আৰু এটা ঘূৰণীয়া চক্ৰৰ দৰে সৃষ্টি হৈ পৰে, যিটো দেখিবলৈ মিউজিক নথকা ডেন্সৰ দৰে দেখি। সঁচাকৈ পৰুৱাই এনে কৰোঁতে সিহঁতৰ মৃত্যুৰ পৰ্যন্ত হৈ পৰে। এই পৰুৱাৰ জাকটো তেতিয়ালৈকে ঘূৰে যেতিয়ালৈকে সিহঁতৰ ভাগৰি অচেতন হৈ নপৰে। নিগনিৰ আচৰিত ৰূপ। এই ফটোখন দেখি এনেকুৱা লাগে যেন এইটো এটা আৰ্ট, য'ত বহুত নিগনি একেলগে আঁকা আছে। কিন্তু ই এটা নিগনিৰ সঁচা ৰূপ আৰু এই আজব ধৰণৰ নিগনিৰ জাকটোক ৰেড কিং নামেৰে জনা যায়। নিগনিবোৰক দেখি এনেকুৱা লাগে যেন সিহঁতৰ নেগুডালে কিবা আমনিহে কৰি আছে। এই দৃশ্য 1564 চনত ৰেকৰ্ড কৰা হৈছিল। সঁচাকৈ এনেকুৱা কিয় হয় আজিলৈকে বিজ্ঞানীকেও ক'ব পৰা নাই। মকৰাক মানুহে একেবাৰে ভাল নাপায়, নহয়নে বন্ধুসকল? এইটো এটা আচৰিত কথা যে মকৰাই নিজৰ জালত যদি ফচে তেতিয়াহ'লে মকৰাৰ মৃত্যু পৰ্যন্ত হয়। এইটো দেখি আপুনি হয়তো ভয় খাইছে, কাৰণ এই কুকুৰটো প্ৰায় 20 বছৰ ধৰি ইয়াতে লাগি ধৰি আছে। আচলতে গছ কটা লোকসকলে চাউথ জৰ্জিয়াত গছ কাটি আছিল, তেতিয়াই এই কুকুৰটো এই অৱস্থাত দেখা গৈছিল, যিটো দেখি তেওঁলোকেও ভাবিব পৰা নাছিল যে এইটো এটা কুকুৰেই। ইয়াত কেনেকৈ সোমাল, হয়নে? বহুত আচৰিত। আচলতে চিকাৰৰ কাৰণে ইয়াত সোমাইছিল আৰু চিকাৰৰ কাৰণে এনেকৈ কষ্ট পাই মৃত্যুৰ মুখত পৰিব লগা হৈছিল। বন্ধুসকল, ভিডিঅ'বোৰ চাই কেনেকুৱা পায়, লগতে এনেকুৱা ধৰণৰ ভিডিঅ' ছেকেণ্ড পাৰ্ট লাগিলেও মোক তলত এটা কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, যদি বেছি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ এৰিছোঁ। বাই বাই।